স্বাগতম জনাইছোঁ। বহুত দিন মই ইশান্ত স্কলাৰশ্বিপ বা NSP ভিডিঅ' মই বনাব পৰা নাছিলোঁ আৰু বহুতে কিছুমান কমেণ্ট কৰি আছে, বিশেষকৈ যিসকলৰ এবাৰ মেৰিট লিষ্টত চিলেক্ট হৈছে তেওঁলোকে পে'মেণ্টটো পোৱা নাই আৰু বহুতে ৰিনুৱেলৰ ওপৰত কথা সুধি আছে যে তেওঁলোকৰ ৰিনুৱেলখিনি লাষ্ট ডেট কেতিয়াবা কোনসকলে বৰ্তমান ৰিনুৱেল কৰিব লাগিব সকলোখিনি কথা ক'ম আৰু কেনেদৰে তোমালোকে কৰিব পাৰিবা সেইখিনি কথাও কৈ দিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই ল'বা, যিসকলে পে'মেণ্ট পোৱা নাই ইশান্ত স্কলাৰশ্বিপৰ আৰু যিসকলে ৰিনুৱেল কৰিব বিচাৰিছা বা কোনসকলে ৰিনুৱেল কৰিব লাগিব যদি নাজানা তেতিয়াহ'লে চাই ল'বা। প্ৰথমতে উল্লেখ কৰিছোঁ যিসকলে এবাৰ 2022-23 বৰ্ষত যিসকলে এপ্লাই কৰিছিলে আৰু যিসকলৰ মেৰিট লিষ্টত চিলেক্ট হৈছে আৰু এখন ফাইনেল মেৰিট লিষ্ট তেওঁলোকৰ ওলাব। মই ক'ত ওলাব আগতে উল্লেখ কৰিছিলোঁ, মই এটা ভিডিঅ'ত মই দেখাই দিছিলোঁ কেনেদৰে চাব লাগিব। বৰ্তমান যদি এই যিখন ফাইনেল মেৰিট লিষ্ট হয়, PDF আকাৰত যিখন ফাইনেল মেৰিট লিষ্ট ওলায় বা আহে সেইখন বৰ্তমান যদি চোৱা যায়, মই তোমালোকক দেখাই দিছোঁ লিষ্ট অফ এপ্লিকেণ্ট প্ৰচেছ ফৰ স্কলাৰশ্বিপ, যিটো আমাৰ পাব্লিক কৰ্ণাৰত গ'লে আমি চাব পাৰোঁ। ইয়াতে তোমালোকে অহাৰ পিছত ইয়াতে যদি চোৱা, ইয়াত একাডেমিক ইয়েৰটো যদি আমি ফিল আপ কৰোঁ তেতিয়াহ'লে তোমালোকৰ ইয়েৰটো এতিয়ালৈকে অহা নাই, অৰ্থাৎ লাষ্ট তোমালোকৰ আছে 21-22 আছে লাষ্ট, তোমালোকৰ যিহেতু 22-23 হ'ব, গতিকে ইয়াত তোমালোকৰ ইয়েৰটো এতিয়ালৈকে অহা নাই। গতিকে কি হ'ব লাগিব, কেইদিনমান তোমালোকে ৱেইট কৰিব লাগিব। এইখন ফাইনেল যিটো PDF মেৰিট লিষ্ট হয় সেইটো অহালৈ তোমালোকে ৱেইট কৰিব লাগিব। আৰু এইটো নহয় যে তোমালোকে এই যিখন PDF হয়, তোমালোকৰ যদি বৰ্তমান এতিয়া প্ৰফাইলত তোমালোকৰ ষ্টেটাছত যদি মেৰিট লিষ্টত ইয়েছ আহিছে বা চিলেক্ট হৈছে তেতিয়াহ'লে তোমালোকৰ এইখনতো তোমালোকৰ ইয়েছ আহি যাব। আৰু যিসকলৰ সেইখনত ইয়েছ নাহে, মানে যাৰ প্ৰফাইলত ইয়েছ অহা নাই কিন্তু তাত সেই PDFটোতো তেওঁলোকৰ ইয়েছ অহাৰ সম্ভাৱনা নাথাকে। গতিকে প্ৰথমতে যদি প্ৰফাইলত ইয়েছ আহিছে আৰু তোমালোকৰ যিটো পে'মেণ্ট হয়, তাৰপিছত তোমালোকৰ যিহেতু এটা টকেন নাম্বাৰ জেনেৰেট হ'ব, তাৰপিছত তোমালোকৰ চেণ্ড টু PFMS ইয়েছ হ'ব। তোমালোকৰ এতিয়া বহুতকেইটা প্ৰচেছ বাকী আছে। পে'মেণ্ট সোমোৱালৈকে হয়তো ডিচেম্বৰ নহয়, যদি হয়তো ডিচেম্বৰ লাষ্টলৈকে তোমালোকৰ পে'মেণ্টটো হয়তো সোমাব পাৰে। আৰু যিহেতু ৰিনুৱেলৰ ডেটৰ ওপৰত সুধি আছিলে, ৰিনুৱেলটো যদি চোৱা যায় মই দেখাই দিছোঁ তোমালোকক। UGC যিটো ৰিনুৱেল হয়, ৰিনুৱেলটো তোমালোকে ফ্ৰেছৰ যিটো এপ্লাই ডেট থাকে, ৰিনুৱেলো হয় একেটা ডেটেই থাকে, তোমালোকৰ 31/12/2023 আছে। আৰু যদিহে তোমালোকৰ পে'মেণ্টটো ধৰি ডিচেম্বৰত নোসোমায় তেতিয়াহ'লে তোমালোকৰ আৰু ডেটটো বঢ়াই দিব পাৰে, মানে জানুৱাৰীলৈকে হয়তো ৰিনুৱেলটো হৈ যাবও পাৰে। কিন্তু এতিয়া বৰ্তমান যিহেতু ডিচেম্বৰলৈকে আছে, তোমালোকৰ ID আৰু পাছপৰ্ট তোমালোকে ৰিনুৱেল অপশ্যনত যাবা। তোমালোকক মই দেখাই দিছোঁ কেনেদৰে তোমালোকে ৰিনুৱেলত যাব লাগিব। তাৰ বাবে মই উল্লেখ কৰিছোঁ যে কোনসকলে ৰিনুৱেল কৰিব লাগিব। সাধাৰণ যিসকলে 2021-22 বেটছত যিসকলে এটা পে'মেণ্ট পালে তেওঁলোকৰ ৰিনুৱেলটো কৰিব লাগিব। অলৰেডি এতিয়া ৰিনুৱেল চলি আছে, তেওঁলোকে ৰিনুৱেল কৰিব পাৰে। আৰু যিসকলৰ এতিয়া বৰ্তমান মেৰিট লিষ্টত চিলেক্ট হৈছে তেওঁলোকেও কিন্তু ৰিনুৱেলটো কৰিব লাগিব। তাৰপিছত যিকেইটা কিস্তি হয় পে'মেণ্ট হয় তেওঁলোকে সেইকেইটা তেতিয়া পাব। আৰু যদি ৰিনুৱেল নকৰে কিন্তু পাছৰ যিকেইটা কিস্তি হয় সেইকেইটা নাপাব। গতিকে ৰিনুৱেলটো কম্পালচৰি কৰিব লাগিব ৰিনুৱেল। আৰু মই কৈ দিছোঁ যে কোনসকলে কৰিব লাগিব। যিসকলে 21-22 বেটছত যিসকলে আগতে মানে পে'মেণ্ট পাইছে, দুটা কিস্তি পালে বা এটা কিস্তি পালে, তেওঁলোকে এতিয়া ৰিনুৱেল কৰিব লাগিব। আৰু যদিহে এইবাৰ চিলেক্ট হৈছে মেৰিট লিষ্টত তেতিয়াহ'লে কেইদিনমান ৱেইট কৰি যোৱা, বা তোমালোকে কেনেদৰে ৰিনুৱেল কৰিব পাৰিবা নোৱাৰিবা চাব পাৰিবা। এই বিষয়ত মই তোমালোকক দেখাই দিছোঁ। তোমালোকে NSP যিটো অফিচিয়েল ৱেবছাইট তাত আহিবা, আহি পিনি তোমালোকে এপ্লিকেণ্ট কৰ্ণাৰত আহিবা। কৰ্ণাৰত অহাৰ পিছত তোমালোকে ইয়াত ৰিনুৱেল এপ্লিকেশ্যন বুলি এটা অপশ্যন দেখিছা, তোমালোকে তাতে ক্লিক কৰিবা। ৰিনুৱেল এপ্লিকেশ্যন বুলি তোমালোকে ক্লিক কৰাৰ পিছত এখন নতুন পেজ অ'পেন হ'ব। এই পেজখন অ'পেন হোৱাৰ পিছত তোমালোকৰ যিটো এপ্লিকেশ্যন ID বা পাছৱৰ্ড থাকে তোমালোকে এইটো ফিল আপ কৰি ল'বা। আৰু ফিল আপ কৰাৰ পিছতহে তোমালোকৰ ইয়াত ইমেজ কেপচাৰটো ফিল আপ কৰিবা। এই ধৰক কেপচাৰটো, তাৰপিছত তোমালোকে পাছপৰ্টটো শুদ্ধকৈ ফিল আপ কৰি ল'বা। তাৰপিছত তোমালোকে ইমেজ কেপচাৰটো দিবা। কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰাৰ পিছত তোমালোকে লগ ইন কৰি চাবা। যদি তোমালোকৰ ID পাছপৰ্টটো যদি তোমালোকৰ এখন ফৰ্ম অ'পেন হৈ যায় ৰিনুৱেলৰ, তেতিয়াহ'লে তোমালোকে গম পাবা যে ৰিনুৱেল কৰিব লাগিব। আৰু যদি তোমালোকৰ ফৰ্মখন এখন অ'পেন নহয় তেতিয়াহ'লে তোমালোকে ৰিনুৱেল এতিয়া কৰিব নোৱাৰিবা। পে'মেণ্টটো হয়তো পোৱাৰ পিছতহে তোমালোকে ৰিনুৱেল কৰিব পাৰিবা। আৰু তোমালোকে যদি পে'মেণ্টটো সোনকালে নিদিয়ে নিশ্চয় তোমালোকৰ ৰিনুৱেলৰ ডেটটো বঢ়াই দিব পাৰে। তোমালোকে চাই লোৱা, যদি ডিচেম্বৰ হয়তো 15 তাৰিখৰ আগতো পে'মেণ্ট পাই যাব পাৰা, নতুবা ডিচেম্বৰ লাষ্টলৈকে তোমালোকে পে'মেণ্ট পাই যাব পাৰা। কাৰণ ইয়াৰ পিছতো কেইটামান প্ৰচেছ থাকে। তোমালোকৰ মেৰিট লিষ্ট চিলেক্ট হোৱাৰ পিছত তোমালোকৰ PFMS ইয়েছ আহিব লাগিব, টকেন নাম্বাৰ জেনেৰেট হ'ব লাগিব। টকেন নাম্বাৰ জেনেৰেট হোৱাৰ পিছতে হ'লে তোমালোকৰ বেছি দিন নালাগে, পে'মেণ্টটো সোনকালে পাই যাবা। গতিকে এতিয়া এইকেইটা তোমালোকৰ প্ৰচেছ বাকী আছে, তাৰপিছতে তোমালোকে পে'মেণ্টটো পাবা। আৰু যদিহে তোমালোকে বহুতে মোক সুধি থাকে যে আমি 3rd চেমত আছোঁ, BA 2nd চেমত বা BA 5th চেমত পঢ়ি আছে, আমি এপ্লাই কৰিব পাৰিম নেকি? চ' এইটো নোৱাৰে, কেতিয়াও নোৱাৰে। এইটো UGC ৰেগুলেশ্যনত, তাত ৰুল আৰু ৰেগুলেশ্যনত বা ইনষ্ট্ৰাকশ্যনত তাত উল্লেখ আছে যে 1st চেমিষ্টাৰত এপ্লাই কৰিব লাগিব আৰু BA 1st ইয়েৰত পঢ়ি থকা হ'ব লাগিব আৰু 1st চেমিষ্টাৰ থাকিব লাগিব। এইটো মনত ৰাখিবা, 1st ইয়েৰ আৰু 1st চেমিষ্টাৰ। 1st চেমিষ্টাৰ থাকিলে ইশান্ত স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। যদিহে কোনোবাই আকৌ নতুনকৈ এডমিশ্যন লয় তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব 1st চেমিষ্টাৰত। কিন্তু যদি 2nd চেমিষ্টাৰ বা 3rd চেমিষ্টাৰ থাকে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। এইটো কথা বহুতে মোক সুধি থাকে, সেইকাৰণে মই এইটো কথাও কৈ দিছোঁ। গতিকে তোমালোকৰ নিজৰ ষ্টেটাছবোৰ চাই থাকিবা। যদি তোমালোকৰ টকেন নাম্বাৰ আহিছে, টকেন নাম্বাৰ জেনেৰেট হ'লে PFMS ইয়েছ আহিব। বাকী তোমালোকৰ PFMS বা টকেন নাম্বাৰ অহাৰ পিছত বেছি দিন নালাগে পে'মেণ্ট সোমালে, যদি তোমালোকৰ সকলোখিনি ঠিকে থাকে। মানে একাউণ্টছ নাম্বাৰ
বা অন্যান্য ধৰণৰ কোনো প্ৰব্লেম নাথাকিলে তোমালোকৰ পে'মেণ্টটো সোনকালে পাই যাবা। গতিকে ভিডিঅ'টো ইমানে আছিলে, বহুতে সুধি থকাৰ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আৰু কিবা যদি জানিবলগীয়া থাকে তেতিয়া নিশ্চয় কমেণ্ট কৰিবা, মই এনচাৰ দিব চেষ্টা কৰিম। ধন্যবাদ।